গুড মৰ্ণিং সকলোকে। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি পিছে আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। আমি যাম আজি মহামায়া মন্দিৰলৈ। একচুৱেলি বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে যাব পৰা হোৱা নাছিলোঁ। কিন্তু আজি আমি যাবলৈ ওলাইছোঁ আৰু আপোনালোকে চাই যাওক। আৰু মন্দিৰ আহি পাই আমি প্ৰথমতে প্ৰসাদ কিনি ল'লোঁ। আৰু এয়া হৈছে মন্দিৰলৈ সোমাই যোৱা ৰাস্তা। আপোনালোকে গমেই পাইছে চাগে, মানুহৰ সমাগম যথেষ্ট বেছি। আৰু এয়া চাওক ভিতৰৰ পৰিৱেশটো, কিমান এটা ভাল লগা পৰিৱেশ। আৰু এয়া চাওক, প্ৰসাদ দিবৰ কাৰণে মন্দিৰত কিমান দীঘল লাইন লাগি আছে। যিহেতু মন্দিৰত মানুহৰ সমাগম বহুত বেছি আছিল, আৰু মোৰ সৰু ছোৱালীজনী, তাই মাত্ৰ 1 বছৰ, তাই মোৰ কোলাতে আছিলে, যাৰ কাৰণে মন্দিৰৰ ভিতৰত মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। আৰু এয়া হ'ল মোৰ ল'ৰা, তাই কি কৰি আছে, ধূপ জ্বলাই আছে ঠাকুৰৰ তাতে। মহামায়া মন্দিৰ অসমৰ এখন হিষ্টৰিকেল শক্তিপীঠ হিচাপে গণ্য কৰা হয়, আৰু নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী বুলিও গণ্য কৰা হয়। আৰু এই মন্দিৰত মা মহামায়াৰ 2 ফুট 5 ইঞ্চি উচ্চতাৰ অৱক্ষয় মূৰ্তি আছে, আৰু লগতে হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তি আছে। লগতে সেই মন্দিৰৰ একেলগে ওচৰতে শিৱৰ থান এখনো আছে। এই মন্দিৰলৈ বুলি দৈনন্দিন পূজা অৰ্চনাৰ কাৰণে বহুত ভক্তৰ সমাগম হয়। লগতে মন্দিৰৰ চৌপাশৰ সেউজীয়া পৰিৱেশো পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰে। আপোনালোকেও আহিবচোন কেতিয়াবা এই মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। আৰু এইজনী মোৰ ছোৱালীজনী, আৰু তাই দাদাৰ লগত ফটো উঠাত ব্যস্ত। আৰু এয়া মোৰ উভতনি যাত্ৰা। আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই জনাব, আৰু আশীৰ্বাদ কৰিব যাতে মই আগলৈ ভাল ভিডিঅ' দি থাকিম।